নমস্কাৰ। আমাৰ জীৱনত কেতিয়াবা হঠাতেই বহু টকা হাতলৈ আহে আৰু কেতিয়াবা এনেকুৱা হয় যে আমি নজনাকৈ হাতৰ পৰা পানীৰ দৰে পইচা ওলাই যায়। কিন্তু আপুনি জানেনে, এই দুইটা পৰিস্থিতি ঘটাৰ আগতেই প্ৰকৃতিয়ে বা আমাৰ চৌপাশৰ পৰিৱেশে আমাক কিছুমান বিশেষ সংকেত দিয়ে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম ধন অহাৰ আগে আগে কি ঘটনা ঘটিবলৈ ধৰে আৰু আৰ্থিক ক্ষতি হোৱাৰ আগে আগে কি লক্ষণে দেখা দিয়ে। যদি এই লক্ষণবোৰ আপোনালোকে আগতেই চিনি পায় তেনেহ'লে আগৰ পৰাই আপোনালোকে সাজু হৈ থাকিব পাৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথমতে আমি জানো আহক ধন অহাৰ শুভ সংকেতৰ কথা। যদি এই সংকেতবোৰ আপোনালোকে দেখা পায় বা বুজি পায়, জানিব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আহক আমি জানি লওঁ। যেতিয়া আপোনাৰ মনটো কোনো কাৰণ নোহোৱাকৈ ফৰকাল যেন অনুভৱ কৰিব, যেতিয়া আপুনি আনক সহায় কৰিবলৈ ইচ্ছা অনুভৱ কৰিব, নিজেই আপোনালোকে ইচ্ছা নকৰাকৈ মনত এক নতুন উৎসাহ আহিবলৈ ধৰিব আৰু পজিটিভ শক্তি আপোনালোকৰ মনত বৃদ্ধি পাবলৈ ধৰিব, তেতিয়াই জানিব যে কিছু সময়ৰ পিছতেই আপোনালোকৰ হাতলৈ ধন আহিবলৈ গৈ আছে বা কিছুদিনৰ ভিতৰতেই আপোনালোকে প্ৰচুৰ পৰিমাণে ধনৰ গৰাকী হ'ব পাৰিব। পজিটিভ মনোভাৱেৰে আপোনালোকে যিকোনো কাম কৰিলে সেই কামৰ পৰা সম্পূৰ্ণভাৱে ফলপ্ৰসূ হ'ব পাৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে ধন উপাৰ্জন কৰিব পাৰিব। এই লক্ষণ দেখিলে আপোনালোকে কোনো মানুহক কোৱাটো উচিত নহয় আৰু মনৰ ভিতৰতে আপোনালোকে দৃঢ় হ'ব পাৰিব যে ধন আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। হঠাতে যদি আপোনালোকৰ জীৱনলৈ সুযোগ নামি আহিবলৈ ধৰে, যেনে আপোনালোকৰ যদি বহুদিনৰ পৰা কিবা এটা কাম কৰিবলৈ চেষ্টা কৰি আছে কিন্তু সেই কামটো কৰিব পৰা নাই, কিবা নহয় কিবা ক্ষেত্ৰত আপোনালোকৰ সেই কামটো ৰৈ গৈছে, কিন্তু তৎক্ষণাত যদি সেই কামটো আপোনালোকৰ হ'বলৈ ধৰিছে বা কোনো অচিনাকি মানুহৰ পৰা পোনপটীয়াকৈ আপোনালোকে সহায় পাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে জানিব যে সফলতাৰ বাট আপোনালোকৰ মুকল খাই পৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুনকৈ আপোনালোকৰ ঘৰলৈ ইটোৰ পিছত সিটো সুযোগ সুবিধা নামি অহা দেখিবলৈ পোৱা যাব। সেই গতিকে এনে সংকেত দেখাটো বহু বেছি শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে যদি ঘৰৰ কাষত লক্ষ্মী ফেঁচা আহে বা কেতিয়াবা যদি আপোনালোকৰ ঘৰত কিবা চৰাই আহি শুভ মাত দিবলৈ আৰম্ভ কৰে, তেনেহ'লে জানিব যে সাক্ষাৎ ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটে, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, নতুন সুযোগ সুবিধা আহিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু পজিটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। সেই গতিকে কোৱা হয় যে আপোনালোকৰ ঘৰৰ কাষত আহি যদি লক্ষ্মী ফেঁচাই মাত দিয়ে বা কিছুমান বিশেষ চৰাই আহি যদি আপোনালোকৰ ঘৰৰ কাষত মাতে, তেনেহ'লে আপোনালোকৰ ঘৰত অতিশয় শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। পুৰুষৰ যদি সোঁ হাতৰ তলুৱা খজুৱাই আৰু মহিলাসকলৰ বাওঁ হাতৰ তলুৱা খজুৱাই, তেনেহ'লে আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে বুলি বিশ্বাস কৰা হয়। সেই গতিকে আপোনালোকৰ যদি এনেকুৱা হয়, জানিব যে অতি সোনকালে আপোনালোক ধনৰ গৰাকী হ'ব আৰু কেওফালৰ পৰা অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু এটাৰ পিছত আনটো সুফল আপোনালোকৰ ঘৰত দেখিবলৈ পাব। বহুলোকৰ মতে সপোনত যদি আপোনালোকে পৰিষ্কাৰ পানী দেখা পায় বা কোনো শাক পাচলি আপোনালোকে দেখা পায়, ইয়াৰ উপৰি দেৱ দেৱীৰ যদি দৰ্শন হয়, তেনেহ'লে জানিব যে আৰ্থিক উন্নতিৰ যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব। সকলো ফালৰ পৰা উন্নতি হ'ব আৰু আপুনি জীৱনত যদি কিবা পাপ কৰিছে সকলোবোৰ দুখ ধ্বংস হৈ পৰিব বা সকলোবোৰ সমস্যা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। আহক এতিয়া আমি জানি লওঁ কি ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। ক্ষতি হোৱাৰ আগতেই আমি কি নিগেটিভ চিন লাভ কৰিম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। ঘৰত যদি সৰু সৰু কথাতেই কণ্ডল সৃষ্টি হ'বলৈ ধৰে বা কণ্ডল বৃদ্ধি পাবলৈ ধৰে, তেনেহ'লে বুজিব যে আপোনালোকৰ ঘৰত নিগেটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত খৰচ বৃদ্ধি পাবলৈ ধৰিব, উপাৰ্জনৰ ক্ষেত্ৰত বাধা আহিবলৈ ধৰিব, সফলতাৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰচুৰ পৰিমাণে বাধা আহিবলৈ ধৰা দেখিবলৈ পাব। সেই গতিকে এইকেইটা পথিৰ লক্ষ্য ৰাখি আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি তেতিয়া চলিব লাগিব।
বাস্তুশাস্ত্ৰ আৰু সাধাৰণ যুক্তি দুয়োটাৰ মতে ঘৰৰ টেপৰ বা কলৰ পৰা যদি অনবৰতে পানী পৰি থাকে তেনেহ'লে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ ক্ষতি হ'ব। পানী যিমান দূৰলৈকে বৈ যাব আপোনালোকৰ টকা তিমানেই বেছিকৈ ঘৰৰ পৰা ওলাই যাবলৈ ধৰিব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সমস্যা আপোনালোকৰ আহিবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ বাধা আহিবলৈ ধৰা দেখিবলৈ পোৱা যাব। যদি আপোনালোকৰ কাম কৰিবলৈ একেবাৰে মন নোযোৱা হয়, ৰাতি টোপনি নহা হয়, অহেতুক চিন্তাই আপোনালোকক বেৰি বেৰি ধৰে তেনেহ'লে আপোনালোকৰ ঘৰত আৰ্থিক ক্ষতি হোৱাৰ দিশ জাগ্ৰত হৈছে বুলি ক'ব পৰা যায়। যাৰ ফলত আপোনালোকৰ কোনো কামত মন নবহিব, কেতিয়াও আপোনালোকে কৰ্মত সফলতা আশা কৰিব নোৱাৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। কাৰণ এলেহুৱা মানুহৰ পৰা উন্নতি আঁতৰি সদায় যায়। কেতিয়াও তেওঁলোকৰ মানুহৰ ঘৰত বা তেনে মানুহৰ ঘৰত উন্নতি নহয় আৰু অৰ্থ কেতিয়াও বৃদ্ধি নাপায়। হঠাতেই যদি আপোনালোকৰ ঘৰৰ কোনো ইলেক্ট্ৰিক বস্তু বা বিশেষ দৰকাৰী সা সঁজুলি নষ্ট হ'বলৈ ধৰিছে নিজেই তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰলৈ বেয়া দিন আহি আছে। পকেটৰ ওপৰত আপোনালোকৰ হেঁচা পৰিবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে হাতৰ পৰা অৰ্থ ক্ষতি হ'ব। অহেতুক ক্ষতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু অপ্ৰয়োজনীয় কিছুমান কামতো আপোনালোকৰ অবান্তিক খৰচ বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এনে সংকেত বা এনে লক্ষণ যদি আপোনালোকে দেখা পায় তেনেহ'লে আগৰ পৰাই আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। সংকেত যিয়েই নহওক আমি সদায় ব্যক্তিগতভাৱে সাজু হৈ থাকিব লাগে। প্ৰতিটো টকাৰ আমি হিচাপ ৰাখিব লাগে। উপাৰ্জনৰ 10% আমি বেলেগত থৈ যাব লাগে। সেই 10% আমি সদায় সঞ্চয় কৰিব লাগে। কোৱা হয় যে পৰিষ্কাৰ কৰি ঘৰখন সদায় আমি ৰাখিব লাগে। যি ঘৰ সদায় পৰিষ্কাৰ হৈ থাকে সেই ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে। ঘৰৰ আৱৰ্জনাবোৰ পেলাই দিব লাগে আৰু মনটো শান্ত কৰি আমি ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে মা লক্ষ্মীৰ আগমন হ'ব আমাৰ ঘৰলৈ আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। যেতিয়া আপোনাৰ মনটো কোনো কাৰণ নোহোৱাকৈ ফৰকাল যেন অনুভৱ কৰিব, যেতিয়া আপুনি আনক সহায় কৰিবলৈ ইচ্ছা অনুভৱ কৰিব, নিজেই আপোনালোকে ইচ্ছা নকৰাকৈ মনত এক নতুন উৎসাহ আহিবলৈ ধৰিব আৰু পজিটিভ শক্তি আপোনালোকৰ মনত বৃদ্ধি পাবলৈ ধৰিব, তেতিয়াই জানিব যে কিছু সময়ৰ পিছতেই আপোনালোকৰ হাতলৈ ধন আহিবলৈ গৈ আছে বা কিছুদিনৰ ভিতৰতেই আপোনালোকে প্ৰচুৰ পৰিমাণে ধনৰ গৰাকী হ'ব পাৰিব। পজিটিভ মনোভাৱেৰে আপোনালোকে যিকোনো কাম কৰিলে সেই কামৰ পৰা সম্পূৰ্ণভাৱে ফলপ্ৰসূ হ'ব পাৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে ধন উপাৰ্জন কৰিব পাৰিব। এই লক্ষণ দেখিলে আপোনালোকে কোনো মানুহক কোৱাটো উচিত নহয় আৰু মনৰ ভিতৰতে আপোনালোকে দৃঢ় হ'ব পাৰিব যে ধন আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। বন্ধু বান্ধৱীসকল, আজি আমি জানিলোঁ আমাৰ জীৱনত ঘটা কিছুমান পৰিৱৰ্তনৰ অৰ্থ। আপুনি আপোনাৰ কিবা লক্ষণ যদি ইয়াত বিচাৰি পাইছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।